আজি আমি বৰগুৰিলৈ যাবলৈ ওলাইছোঁ। এইফালে আগতীয়াকৈ যোৱা মানুহবোৰবোৰ ঘূৰি ঘূৰি আহিছে দেই। আমি এইখিনিতে ৰখি আছোঁ ধুনীয়াকৈ। নমস্কাৰ, আজি আমাৰ যাত্ৰা হৈছে বৰগুৰিলৈ বুলি, বৰগুৰি ভোগ দিয়া অনুষ্ঠানলৈ। আৰু আমি ৰাতিপুৱাই আজি ওলালোঁ। এইফালে মোৰ সৰুজনী ভতিজা আৰু মই আগফালে বহিছোঁ বেটেৰীখনৰ, মানে টমটম এখন ভাড়ালৈ লৈছোঁ। আৰু আমি এতিয়া আহি পাইছোঁহি গোলাঘাট জেনেৰেল ফিল্ডৰ ওচৰ। আৰু এটা ইমানেই ধূলিময় বাট মানে এইটো, সেইফালেদিয়ে আমি আহি পাইছোঁহি গন্তব্যস্থান মানে বৰগুৰি। এই চাৰিআলিটোতে থৈ যাব লাগিব গাড়ী স্কুটি যিয়ে আনে, মানে ইয়াৰ পৰা আৰু সোমাবলৈ দিয়া নহয় যিহেতু মানুহ বহুত হয়। ফাইনেলি আমি পাই গ'লোহি এইফালে। এতিয়া এইখিনিৰ পৰা খোজ কাঢ়িব লাগিব, প্ৰায় 1 কিলোমিটাৰমান হ'ব আৰু সেইখিনিলৈকে, যিখিনি ঠাইত মানে সেই অনুষ্ঠানভাগ পতা হয় তালৈকে প্ৰায় 1 কিলোমিটাৰমান হৈ যাব। এইফালে মই আপোনালোকক দেখুৱাই দিছোঁ, চাওক এইখিনিতে ন' এণ্ট্ৰি লগাই থোৱা আছে। গাড়ী বা যিয়ে নহওক মানে কোনো ইয়ালৈ আহিব দিয়া নহয়, অকল মানুহখিনি খোজকাঢ়ি আহিবলগীয়া হৈছে। ভণ্টিহঁত গৈছিলে চাকি আনিবৰ কাৰণে, আমি সেইকাৰণে এইখিনিতে অলপমান ৰৈ দিছোঁ। এতিয়া মানুহৰ সমাগমো কিন্তু যথেষ্ট হৈছে। ৰাস্তাতেই প্ৰায়খিনি মানুহ কিন্তু দেখিছোঁ, তাত বা কিমান মানুহ হৈছে। এইফালে মোৰ ভতিজা দুজনী আহিছিল আৰু সিহঁতৰ লগৰ ছোৱালী দুজনীও আহিছে লগত, নবৌ আহিছে আৰু এগৰাকী মানুহ আহিছে আমাৰ লগত। টমটমখনত মানে বেছি মানুহ নোজোৰে, তেও আৰু আমি ঠেলা হেঁচাকৈ আহিলোঁ, যিহেতু বেছি দূৰ নহয় আমাৰ ঘৰৰ পৰা। এইফালে আহি পাই গ'লোহি আমি বৰগুৰি। প্ৰথমে আপোনালোকক দেখুৱাই লৈছোঁ, তাত যে যিখিনি হাঁহ দিয়া হয় সেইখিনি, মানে ইয়াত ভোগৰ কাৰণে পাতি হাঁহ দিয়া হয় আৰু এটা বগা কোমোৰা, আৰু তেতিয়াই মনৰ কামনা পূৰ্ণ হয় বুলি এটা বিশ্বাস আছে। আৰু এইজোপাই হৈছে সেই ডাঙৰ বৰগছজোপা, আৰু ইয়াৰ তলতে সকলোৱে এনেদৰে চাকি বন্তি জ্বলায়। ৰাতিপুৱাই বহুত মানুহে দি গ'ল চাকি। ইয়াত মানে চাকি দিবৰ কাৰণে জেগা নাইকিয়া হৈ গৈছে, আৰু দেখুৱাই দিছোঁ আপোনালোকক, চাওক এইফালে বগা কোমোৰা দেখিছে নহয় কিমানখিনি হৈ আছে। আৰু মোক এবাৰ দেখাই দিছোঁ, এয়া চাওক মানুহৰ ঠেলা হেঁচাত মানে যেনে তেনে ভিডিঅ' এটা কৰি ৰাখিছোঁ আপোনালোকক দেখুৱাম বুলি। আৰু চাকি দিওঁতে ইমানেই ধূপৰ ধোঁৱাই মানে দিগদাৰ কৰিছে, মানে সকলোৱে আৰু কন্দাৰ নিচিনা হৈ গৈছে চকু, ধোঁৱা হৈ গৈছে গোটেই জেগাডোখৰ। আৰু যথেষ্ট মানুহে চাকি বন্তি জ্বলাইছে, সেইকাৰণে এনেকুৱা অৱস্থা হৈছে, আৰু ঠেলা হেঁচা হৈছে চাকি দিবৰ কাৰণে। তাৰপিছত আমি গ'লোঁ মন্দিৰলৈ সেৱা কৰিম বুলি, তাতো মানুহ ইমানেই, সোমাব নোৱাৰা মানুহ হৈ আছে। চাকি বন্তি দি পেলাই আমি এতিয়া আহিলোঁ বাহিৰত অলপমান দোকানবিলাক চাম বুলি। দোকান মানে চাবলগীয়া, ইমানেই ধুনীয়াকৈ দোকান কিছুমান আছে, সকলো বস্তু ইয়াত মানে আজি পোৱা গৈছে। আৰু মানুহো যথেষ্ট হৈছে, সেইকাৰণে বিক্ৰীটো হয়তো ভাল হৈছে, আৰু সকলো ধৰণৰ বস্তু ইয়াত পাইছে আৰু সকলোৱে কিনিছেও। আমিহে আৰু ইমান পইচা নিনিয়াৰ বাবে কিনিবলৈ অলপমান অসুবিধা হৈছে, তথাপিও সৰু সুৰা দুই এটা বস্তু চাম বুলি ওলাই আহিছোঁ। দেখাত কিন্তু পূজা নিচিনা লাগিছে হয়নে, আপোনালোকে চাওকচোন, পূজাতহে এনেকুৱা লাগে। তাত ভিতৰুৱা অঞ্চল যদিও কিন্তু জেগাডোখৰ আজি ইমানেই ধুনীয়া হৈ আছে দেখিবলৈ। আৰু অনুষ্ঠান ভাগিলৈও প্ৰতি বছৰে বহুত মানুহ, বহুত দূৰ দূৰণিৰ পৰা ভক্ত আহে। সকলোৱে নিজৰ নিজৰ মনোকামনা পূৰ্ণৰ কাৰণে এভাগ ভোগ দিয়ে ইয়াত। আগবছৰ আগবঢ়াই থৈ গ'লে পিছ বছৰ মনোকামনাটো পূৰ্ণ হ'লে সেই ভোগ ভাগ দিব লাগে বুলি এটা বিশ্বাস আছে, আৰু সকলোৱে তেনেদৰে দিয়েহিও। এয়া মোকো এবাৰ দেখাই দিছোঁ, চাওক আপোনালোকে মানুহৰ মাজত ময়ো এপাক এনেকৈ খোজকাঢ়ি দিছোঁ ধুনীয়াকৈ। মোকো দেখাই দিবলৈ মোৰ সৰু ভতিজাজনী, আৰু তাই কেমেৰামেন আছেই নহয় মোৰ, তাইকে দিছোঁ। তাই দেখুৱাই দিব এতিয়া, আপোনালোকেও চাব দেই, ইমান ধুনীয়া পৰিৱেশ আজি, বহুত ভাল লাগিছে আহি। চাকি বন্তি দিয়াৰ পিছত আৰু ভোগৰ বস্তুখিনি আগবঢ়োৱাৰ পিছত আমি এতিয়া আহিলোঁ অকণমান বহিবলৈ। চাহ বুলিবলৈতো নাই, আজি বহুত ৰ'দ। আৰু নবৌয়ে ঘৰৰ পৰা বনাই নিছিলে এইফালে ৰুটি আৰু চাহ লৈ গৈছিলে। এইফালে মোৰ ভণ্টিৰ লগৰজনী, আৰু এয়াও তাই দেখিছে ন, এইও লগৰ, আৰু মোৰ কাষত সৰুজনী ভতিজা, এইজনী। মই চাহ খাইছোঁ আৰু দেই, পূৰা চাবলৈ নাই আৰু ইমানেই ভোক লাগিছে। ৰাতিপুৱা একো এটা ঘৰত খাই অহা নাই চাকি জ্বলাম বুলি, সেইটো কাৰণে এতিয়া গোটেইকেইজনী বহি ধুনীয়াকৈ খাইছোঁ। এইফালে মোৰ সৰুজনী ভতিজা চাওক, তাই মোৰ লগত থাকিবই, আৰু বাকীবোৰ নাথাকিলেও তাই মোৰ লগত ঘূৰি ফুৰে।
তাৰপিছত চাহ খাই পেলাই মেইন বস্তু যিটো বস্তু নহ'লেই নহয়, আমি দুজনীয়ে দেখিছে নহয়, এইফালে তামোল একেবাৰে টোপোলা উলিয়াই লৈছোঁ তামোল খাবৰ কাৰণে। আৰু আমাৰ উপাধিয়ে তামোলী আৰু সেইটো কাৰণে তামোল বহুত খাওঁ দেই। তাৰপিছত দেখিলোঁ নহয় আকৌ আইচক্ৰীম, ডাঙৰজনী ভতিজাই আনি দিলে এইটো আইচক্ৰীম খোৱা বুলি। বহুত দিনৰ মূৰত এইটো আইচক্ৰীম খাইছোঁ। এইফালে তোলাইছোঁ, ভিডিঅ' কৰোঁতেই মানে লাজ কৰিছে দেখিছে নহয়। এতিয়া এইখন ফিল্ড, মানুহখিনি ৰ'বৰ কাৰণে ধুনীয়াকৈ এখন ফিল্ড আছে, কিন্তু বহুত ৰ'দ। এইফালে দেখিছে নহয় গামোচা চামোচা লৈ পেলাই পিটপিটাই ঘূৰি ফুৰিছোঁ আমি দুজনী। মানে এনেই আমি এপাক ঘূৰি চাইছোঁ বজাৰৰ মাজত, কিবা এটা ল'ম বুলি সৰু সুৰাকৈ হ'লেও। কাৰণ এনেকুৱা কিছুমান ঠাইলৈ আহিলে সৰু হ'লেও কিবা এটা বস্তু ল'লে সেইটো দেখুৱাই ভাল লাগে মানুহৰ আগত যে আমুকৰ পৰা এইটো বস্তু আনিছোঁ। সেইটো সকলোৰে হয় চাগে, আপোনালোকৰো হয় ন? তাৰপাছত দেখিলোঁ মানুহখিনি এনেদৰে লাইন পাতি আছে ভোগ ল'বৰ বাবে। সেইকাৰণে আমিও বোলো এতিয়া ভোগ লৈ লওঁ, সেইটো কাৰণে মাহঁতক বিচাৰি ফুৰিছিলোঁ। এইফালে মোৰ মা, এইফালে ভাইটি দেখিছে ন, সিহঁতক লগ পালোঁ। আৰু নবৌহঁতক এতিয়ালৈকে লগ পোৱা নাই মানে আমি, সেইকাৰণে বিচাৰি ফুৰিছোঁ আৰু গোটেই মানুহৰ মাজত। আৰু শেষত দেখিলোঁ আমি নবৌহঁত ক'ত বহি আছে। মানে মানুহ যিমানেই হৈছে তাৰ মাজত মানে বিচাৰিবলৈ বহুত কষ্ট, আৰু সিহঁতৰ লগত ফোনো নাছিল, সেইটো কাৰণে আমি বিচাৰি ফুৰিছোঁ আমি দুজনীয়ে, ডাঙৰজনী ভতিজা আৰু মই। আৰু দেখি গ'লোঁ শেষত যে সেইখিনিতে বহি আছিল বৌহঁত, আৰু পাই গ'লোগৈ সিহঁতৰ লগ। তাৰপিছতে আমি লাইন পাতিম বুলি ভাবিলোঁ। আৰু ইয়াত মানুহ ইমানেই লাইন পাতি আছে যে ভাত মানে যিভাগ ভোগ দিয়া হয়, সেই ভোগভাগ পাবলৈ মানে আমি কমেও 2-3 ঘণ্টা সময় ৰ'ব লাগিব। আৰু ৰৈ ৰৈ সকলোৰে অৱস্থা বেয়া। 12টা বজাৰ পৰাই আমি সকলোৱে এনেদৰে লাইন পাতিছোঁ, আৰু এতিয়া 12টা নহয়, প্ৰায় 1টামান বাজি গ'ল মানে। তেওঁ এতিয়ালৈকে সেই প্ৰসাদ ভাগ দিয়া নাই। মাইকত কৈ আছে যে অতি সোনকালে দিয়া হ'ব, কিন্তু দিয়া নাই। এইফালে আমি দেখিছে নহয় বহি ল'লোঁ আৰু ধুনীয়াকৈ। এবাৰ বহিছোঁ, এবাৰ উঠিছোঁ, আৰুনো কি কৰিম আৰু উপায় নাইকিয়া হৈ গৈছে। এফালে ৰ'দ, ছাতিও নিছিল মায়ে এটা, তাতেই আৰু গোটেইকেইজনী সোমাবলগীয়া হৈ গৈছে। অহা বছৰ আপোনালোকো যদি আহিব বিচাৰে এই অনুষ্ঠানভাগিলৈ, কাতি মাহৰ প্ৰথম সপ্তাহৰ দেওবাৰটোতে এই অনুষ্ঠানভাগি পতা হয়। গোলাঘাট জিলাৰ অকামলুৱা গাঁও বুলি কোৱা হয়, তাতে বৰগুৰি নামৰ এটুকুৰা ঠাই আছে, তাতেই এই অনুষ্ঠানভাগ পতা হয়। আৰু মানুহ কিমান হৈছে আপোনালোকক দেখুৱাই দিছোঁ, চাওক আপোনালোকে। পূজাত যেনেদৰে মানুহ হয় তেনেকুৱা হৈ গৈছে। আৰু ৰৈ ৰৈ আমি প্ৰায় 3টামান বজাত এই ভোগ ভাগ পাইছোঁ। ভোগ মানে পাতিহাঁহ আৰু যিটো কোমোৰাৰে ভাত দিয়া হয়। আৰু মোৰ ভিডিঅ'টি চাই কেনেকুৱা লাগিলে আপোনালোকে জনাবলৈ নাপাহৰিব। তেনেহ'লে আজিলৈ আহিছোঁ, বাই।